বৰদৈচিলা ইফেক্ট, কাষ্ট ভাস্কৰ হাজৰিকা আৰু সৌৰভ দাস। ইমান আমোল লাগিছে ঘৰত থাকি থাকি, এই লকডাউনে খাই দিছে একদম। বিহু ইফালে গান তাকে গাওঁ। মিছাকৈ নকবি, সঁচাকৈ খুজিছো, জানিব খুজিছো, আৰু কিমান জানি আছি। অ' ভুটুকা, ভুটুকা, ঘৰত আছনে? মৰিবলৈ গলি? ঘৰতে আছো, এই পটেশ্বৰী ফুৰি মাত চাগে। ইয়াতে বহকি। কিবা কাৰণতে আহিছিলে নি খুৰী? কিনো কাৰণ আহিলে? সেইদিনাখনি বৰদৈচিলা জহনী অহা নাছিলে জানো? নকবা, এইজনী যে ইমান আহিছে লৰি ঢাপৰি, কেলেনো জানো? মই তহঁতৰ ঘৰত কিবা কৰিলে নেকি সুধিবলৈহে আহিছিলো। নাই, ইমান অনিষ্ট কৰা নাই, এই ভঁৰালটোহে অলপ টিনবোৰ উৰালে নহয়। আকৌ পিছদিনাখন পোনাকনে মই আকৌ বান্ধিব লগা হৈছে। আৰু শাকনি দৰা তই সেইজনী লফা লফা কৰি থৈ গৈছে। বেঙেনাকেইটা ভাঙি চাঙি গৈছে, বেঙেনা গছবোৰ জানেনে? ইমান বেয়া লাগিছে পিছদিনাখন চাই চাই। আপোনালোকৰ কিবা অনিষ্ট হ'ল নেকি? মোৰ একেই নহয়, জানে নাই তই? এই মতা খাতিজনীয়ে মোৰ লেট্ৰিনৰ পানী কাপোৰখন ভাঙি থৈ গ'ল নহয়। পানী কাপোৰখন একদম চেলি এটা ভাঙি থৈ গ'ল, জানে নাই তই? একদম নীলা পানী কাপোৰ বগা কৰি দিয়ে। তাক একেবাৰে ধুনীয়াকৈ লৈ আহিছে নে লগত, জানে নাই তই? মেকআপ চেকআপ লৈহে আহিছে মানে তাই। গোটেই চিকমিকাই আছে গালিকা। এই খুৰী, আপোনালোকৰ সেই লেট্ৰিনটোহে পালেগৈ নে মতা খাতিজনীয়ে? নকবি আৰু জানে, জহনী যাতে পাই একদম মোৰ লেট্ৰিনটোহে লাগিব। একেলগে সাজিব পাৰে নে জানে নাই তই? একদম চিনেমা চোৱা নিচিনাকৈ চাই থাকিব পাৰিব। আমি যে পথাৰতহে আঁকিছো দেই। হয় নেকি? বাহিৰত মলমূত্ৰ কৰা বেয়া নহয় কথা। সেইজনীয়ে যিখন কৰিব এনেকুৱাই কৰিব লাগিব। নকবা, তাই একদম মাকৰ ঘৰলৈ গৈছে নে পৰীয়েকৰ ঘৰলৈ গৈছে তাইহে জানে। সঁচাকে আৰু কি হয় জানে নাই খুৰী? আমাৰ আকৌ মই মানুহজনী বিচনাখনত বান্ধিয়ে থৈছো, ইজনী যিহে লেৰেলি চেপেটি। তাই বতাহত উৰিহে যাব একেবাৰে গোটেইজনী। একদম মানে ইমানেই লেৰেলি চেপেটি, মই আৰু ইমান শকত হ'ব, এইজনী লেৰেলি চেপেটিজনীকহে মোক দেউতাহঁতে বিয়া পাতি দিব পালে। আৰু কি জানে, মোৰ মতাটো ইনে দিনতে মদ খাই হিলিয়ে থাকে, তাতেই মতা খাতিজনীয়ে উৰাই নিবলৈ হৈছে আৰু। সেইকাৰণে মই কি কৰিলো জানে নাই তই? মোৰ তাৰ হাতখন মোৰ হাতখন লগত শিকলিডালে বান্ধি থৈছিলো। এই হৰিষ্টোহে মানিছো আৰু, সেইজনী ইমানতে যে ৰক্ষা পৰিল যে আৰু দেই। একদম যিহে একদম ধানখিৰি ৰূপে আহিছে। ময়ো জানে, সেইজনী শান্ত কৰিবলৈ মই চোতাললৈকে ফলি ফলি আইনাখন দলিয়াই দিছো বাপেকে। কি কৰিলে? তাতে সেইজনী বগা কৰি থৈ গৈছে দুইটাই। তাকে এই ধূলি সোপা লৈ আহিছে নহয়। জহনী জাতি মৰতিজনীয়ে। ৰ'ব এতিয়া মই চাহ অকমান লৈ আনোগৈ। এইজনী আমাৰজনী নাই এতিয়া। মই চাহ অকমান লৈ আনোগৈ, ৰ'ব আপুনি বহক।